নমস্কাৰ বন্ধুসকল, মই অভি স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল লাৰ্ণ উইথ অভিলৈ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। বলক আজি আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ত প্ৰথম নম্বৰত আছে কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল। কীৰ্তন ঘোষা শ্ৰীমন্ত শংকৰদেৱে, আমি সকলোৱে জানো। আৰু 2 নম্বৰ প্ৰশ্নটো হৈছে নামঘোষা কোনে ৰচনা কৰিছিল। নামঘোষা শ্ৰী শ্ৰী মাধৱদেৱ। আপোনালোকে যদি বিচাৰে প্ৰশ্নবিলাক বহীত টুকি ল'ব পাৰে। 3 নম্বৰ প্ৰশ্নত আছে দ্বিখণ্ডিত গ্ৰন্থৰ গ্ৰন্থকাৰ কোন। তছলিমা নাছৰিন। 4 নম্বৰ প্ৰশ্নত আছে লজ্জা গ্ৰন্থৰ গ্ৰন্থকাৰ কোন। তছলিমা নাছৰিন। 5 নম্বৰ প্ৰশ্নত আছে ৰোমিঅ' এণ্ড জুলিয়েট গ্ৰন্থৰ গ্ৰন্থকাৰ কোন। গ্ৰন্থকাৰ হৈছে শ্বেক্সপিয়েৰ। 6 নম্বৰ প্ৰশ্নত আছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থৰ ৰচয়িতা কোন। ৰচয়িতা হ'ল বাণীকান্ত কাকতি। 7 নম্বৰ আছে দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ গ্ৰন্থৰ ৰচয়িতা কোন। হেম বৰুৱা। এ কালচাৰেল হিষ্ট্ৰী অফ আছাম গ্ৰন্থৰ ৰচয়িতা কোন। বিৰিঞ্চি কুমাৰ বৰুৱা। নিউ লাইট অন হিষ্ট্ৰী অফ আছামিজ লিটাৰেচাৰ গ্ৰন্থৰ গ্ৰন্থকাৰ কোন। ডিম্বেশ্বৰ নেওগ। 10 নম্বৰত আছে মাদাৰ গড্ৰেছ কামাখ্যা গ্ৰন্থৰ ৰচক কোন। বাণীকান্ত কাকতি। হোলি ৱাৰ গ্ৰন্থৰ ৰচক কোন। জন বুনিয়ান। হিষ্ট্ৰী অফ ফ্ৰেঞ্চ ৰিভলিউশ্যন গ্ৰন্থৰ ৰচক কোন। টমাছ কাৰ্লাইল। এণ্ড 13 নম্বৰ প্ৰশ্নত আছে হিৰোজ এণ্ড হিৰো ৱাৰশ্বিপ গ্ৰন্থৰ ৰচক কোন। টমাছ কাৰ্লাইল। 14 নম্বৰত আছে হেল্লাছ গ্ৰন্থৰ ৰচক কোন। হেল্লাছ গ্ৰন্থৰ ৰচক পি.বি. শেলী। হেমলেট গ্ৰন্থৰ ৰচক কোন। শ্বেক্সপিয়েৰ। ৱাইৱাৰ্থ গ্ৰন্থৰ ৰচক কোন। লংফেলো। হাইপাৰউইন গ্ৰন্থৰ ৰচক কোন। জন কিটছ। এইবিলাক যিবিলাক মই আপোনালোকক গ্ৰন্থ আৰু গ্ৰন্থকাৰৰ বিষয়ে কৈছোঁ, সকলোবিলাক আগৰ পৰীক্ষাত আহি গৈছে। 18 নম্বৰত আছে লিড কাইণ্ডলি লাইট গ্ৰন্থৰ ৰচক কোন। ভিনচেণ্ট চিন। 19 নম্বৰত আছে লাৰ্জ লেবাৰ লষ্ট গ্ৰন্থৰ ৰচক কোন। শ্বেক্সপিয়েৰ। 20 নম্বৰত আছে লা মিজাৰেবল গ্ৰন্থৰ ৰচক কোন। ভিক্টৰ হুগো। আৰু 21 নম্বৰ প্ৰশ্নত আছে মেৰেজ গ্ৰন্থৰ ৰচক কোন। কলেৰিছ। 22 নম্বৰত আছে ইলিয়াড গ্ৰন্থৰ ৰচক কোন। হোমাৰ। এইটো প্ৰশ্ন প্ৰায় আহি থাকে। কমেডি অফ এৰোছ গ্ৰন্থৰ ৰচক কোন। শ্বেক্সপিয়েৰ। জুলিয়াছ চিজাৰ গ্ৰন্থৰ ৰচক কোন। শ্বেক্সপিয়েৰ। মেকবেথ গ্ৰন্থৰ ৰচক কোন। শ্বেক্সপিয়েৰ। মই এইকাৰণে দিছোঁ গোটেই এওঁ লিখা 3টা প্ৰশ্ন এইকাৰণে দিছোঁ যাতে আপোনালোকৰ মনত ৰখাত সুবিধা হয়। যদি আপোনালোকে মোৰ পৰা নেক্সট পাৰ্ট বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টিত আপোনালোকলৈ 2টা প্ৰশ্ন আগবঢ়াইছোঁ, কমেণ্ট বক্সত জনাবলৈ আশা কৰিলোঁ। প্ৰথম প্ৰশ্নটো হৈছে অগ্নিদেউকা আত্মজীৱনীখন কাৰ ৰচনা। আৰু 2য় নম্বৰ প্ৰশ্নটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।